हेलो फ्रेंड्स, मैं आज आपनालोকক कथा एटार कारण ब्लगटो बनाइছো। तार बहुत दुख लगी पेलाय ब्लगटो बनाइছো। मैं ब्लगटोत आपनालोকক एटु कब बिचारिছিলো। আজি 3 दिन मान आगते मोर हाजबेंडे मोक एटा मेसेज करिছিলে, जितु आमार मेसेजटो कम बारू आपनालोকক देखुवाम। मैं तार आगते मैं কৈছো जे मोर एजनी छोवाली जिजनी छोवाली जन्म पाइছে 12 जुनत, जितु आহি আছে तार बार्थडे 12 तारिखे, अहा 12 तारिखे। तो मोर हाजबेंडे मेसेजत एटु কৈছে जे ताइर जन्मदिনৰ दिनाখন এই ছোৱালীজনী এই গুণৰ আৰু মানে কি বাৰ্থডেৰ হলনি মৰা কাজ পাতিব। কোন বাপেকে আছে যিটো বাপেকে নিজৰ সন্তানটোৰ জন্মদিনৰ দিনাখন মৰা কাজ পাতিম বুলি কয়? তই দেখিব নোৱাৰ নাই, তই সন্তানটোক দেখিব নোৱাৰ, নাচাবি নামাতিবি ন, তই সন্তানটো জীয়াই জীয়াই মাৰিব নালাগে নহয়। এবোৰ মই তাক একো হেৰি নকৰো, এটো সব ভগৱানৰ ওপৰত এৰি দিছো। ভগৱান আছে নহয়, ভগৱানে দেখি আছে নহয়। এটা অকমানি ভগৱান থকা সন্তানক যদি জীয়াই জীয়াই মৰা কাজ পাতিম বুলি কয়, এইটোৰ হিচাপ ভগৱানে কৰিব। ভগৱান আছে নহয়। তাৰ আগতে মই আৰু এটা কথা ক'ব বিচাৰিছো। মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ হৈছে কৃষ্ণগুৰু ধৰ্মৰ মানুহ হয়। आमार माहत নহয় কৃষ্ণগুৰু, কিন্তু মই তাতে যোৱাৰ পিছত মই ভাগৱতখন মই পঢ়া নাই, কিন্তু ভাগৱত মই শুনিছো তাতে যোৱাৰ পিছত। তো ভাগৱতত এটা কথা লিখা আছে যে মূৰ্তি পূজা কৰিব নালাগে। মূৰ্তি পূজা কৰিব নালাগে মানে কি, এটু কাৰণে মূৰ্তি পূজা কৰিব নালাগে যে মানুহ মূৰ্তিৰ পৰা জন্ম নহয়, মানুহে মানুহৰ পৰা জন্ম হয়। হেতু কাৰণে মূৰ্তি পূজা কৰিব নালাগে, আৰু হেতু কাৰণে কৃষ্ণগুৰু ধৰ্মৰ মানুহে মূৰ্তি পূজা নকৰে, তো মানুহক পূজা কৰে। তো যদি মানুহকে পূজা কৰে, যদি তই যদি সঁচাকে তই এই ধৰ্মটো যদি মান বা হেৰি কৰ, তো নিজৰ সন্তানটো গাত ভগৱান আছে ন, এই সন্তানটোকে মাৰে কেনেকে জীয়াই জীয়াই মাৰা কথাটো ক'ব পাৰে? ইনেই কৃষ্ণ গুৰু বুলি ক'লে নহয় নহয়, অন্তৰেদি ভাবিব লাগিব। ভগৱানক মানিলে অন্তৰেদি মানিব লাগিব। এনেই কৃষ্ণ গুৰু বুলি ক'লে নহয় নহয়। নিজৰ অকমানি সন্তানটোক, যিটো সন্তানক জীয়াই জীয়াই কাজ পাতিম বুলি, জীয়াই জীয়াই মাৰি পেলাই কাজ পাতিম বুলি কোন বাপেকে কয়? কোনো শত্ৰু ল'ৰা ছোৱালীক নকয়, যিটো নিজৰ বাপেকে নিজৰ সন্তানটোক কৈছে, এই সন্তানটোক কৈছে। মই আপোনালোকক বাৰু গোটেই তাৰ মেছেজ কেইটা মই দেখুৱাম। সঁচাই মোৰ ইমান মনটো বেয়া লাগিছে এই কথাটোক লৈ। তই মোক ক, বা মোক মাৰি মোৰ জন্মদিনৰ দিনাখন বা মোৰ হেৰি হওক, মোৰে মৰা কাজ পাত, মই বেয়া নাপাওঁ। এই অকমানি ভগৱান থকা সন্তানটো বাৰু তেনেকুৱা কৰিব লাগেনে? তেনেকুৱা কথা এষাৰ ক'ব লাগেনে? মই যেতিয়া আচলতে মেছেজটো পাওঁতে মই মানে এনেই জাষ্ট ভাবি থৈ দিছিলোঁ যে মদত খাই পেলাই কৈছে, নৰ্মেলত নাই, ৰাতি কৈছে। যেতিয়া মানে কি আজি 3 দিন পিছত যিটো ফোন কৰোঁতে, এই কথাটোক লৈ পেলাই ফোন কৰোঁতে সি যিটো কথা সি যেনেকৈ কৈছে, সেই কথাটো শুনিলে চবৰে বেয়া লাগিব। নিজৰ সন্তানটো মোক কৈছে, মই তাইৰ জন্মদিনৰ দিনাখন তাইৰ মৰা কাজ পাতিম। সি নিজে মোক সেইটো কথা ফোনত মোক কৈছে। তাইৰ কাৰণে অলপ প্ৰাৰ্থনা কৰিবলৈ যাওঁ বুলি আহিছোঁ মন্দিৰলৈ।